জুবিন গাৰ্গক কোনেও দিয়া নাছিল বিষ শেখৰে মিছা মাতিছে শেখৰে স্ক্ৰিপ্টৰ মতে কথা কৈ আছে শেখৰক পাছফালৰ পৰা কোনোবাই চলাই আছে ছিংগাপুৰত শেখৰ সিদ্ধাৰ্থ একেটা কথাতে আছিল মই এতিয়া ভাবো এইটো স্ক্ৰিপ্টেড চলি আছে কোনবাই তাক চলাই আছে কোনবাই চলাবই লাগিব এটা মানুহে তুমি আৰু এটা মোৰ তোমাৰ এটা কথা কোৱা শেখৰ গোস্বামী যদি জানিছিলে যে একেটা ৰুমত সিদ্ধাৰ্থ মই জানাত সিদ্ধাৰ্থ শেখৰ একেটা ৰুমত বোলে ছিংগাপুৰত আছে সি কৈছে মই গমো পাইছোঁ সিদ্ধাৰ্থই দিছে হয় জুবিনৰ মৃত্যুৰ তদন্তত এতিয়া আউল লাগিছে মুখত যি আহিছে তাকেই ক'বলৈ আৰম্ভ কৰিছে শেখৰ গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাই যোৱাকালিৰ দিনটোত শেখৰ গোস্বামীয়ে SITৰ সন্মুখত কৈছিল যে সিদ্ধাৰ্থ শৰ্মাই দিছিল জুবিন গাৰ্গক বিষ সহযোগ কৰিছিল শ্যামকানু মহন্তই কিন্তু কথাবোৰ জানো সঁচা যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জুবিন গাৰ্গক বিষ দিয়াৰ প্ৰসংগত আৰক্ষীয়ে কোৱা নাই আৰক্ষীয়ে ভাষ্য দিয়া নাই ওলোৱা নাই কোনো প্ৰতিবেদনত গতিকে অভিযুক্তই যি ইচ্ছা তাকেই ক'ব পাৰে যোৱাকালিৰ পৰা সংবাদ মাধ্যম সামাজিক মাধ্যমত ভিন্ন ধৰণৰ প্ৰচাৰ হৈ আছে যে জুবিন গাৰ্গক বিষ খুৱাই হত্যা কৰা হ'ল শেখৰ গোস্বামীয়ে হত্যা কৰিলে জুবিন গাৰ্গক কিন্তু প্ৰকৃততে কথাবোৰ কেনেকুৱা ধৰণৰ অসমবাসীয়ে ন্যায় বিচাৰিছে অসমবাসীয়ে জানিব বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ আনফালে জুবিনৰ সহশিল্পী পাৰ্থপ্ৰতিম গোস্বামীয়ে মন্তব্য কৰি কৈছে যে জুবিন গাৰ্গক বিষ দিয়া কথাটো বিশ্বাসযোগ্য নহয় শেখৰক কোনোবাই স্ক্ৰিপ্টৰ জৰিয়তে চলাই আছে কাৰণ ছিংগাপুৰত শেখৰ গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মা একেটা কথাতে আছিল মই এতিয়া ভাবো এইটো স্ক্ৰিপ্টেড চলি আছে কোনবাই তাক চলাই আছে কোনবাই চলাবই লাগিব এটা মানুহে তুমি আৰু এটা মোৰ তোমাৰ এটা কথা কোৱা শেখৰ গোস্বামী যদি জানিছিলে যে একেটা ৰুমত সিদ্ধাৰ্থ মই জানাত সিদ্ধাৰ্থ শেখৰ একেটা ৰুমত বোলে ছিংগাপুৰত আছে সি কৈছে মই গমো পাইছোঁ সিদ্ধাৰ্থই দিছে গতিকে কোন সঁচা কোন মিছা আমি অপেক্ষা কৰিব লাগিব 10 ছেপ্টেম্বৰলৈ কাৰণ 10 ছেপ্টেম্বৰত আহি পাব জুবিনৰ ভিছেৰা ৰিপৰ্ট আৰু সেই ভিছেৰা ৰিপৰ্টতে স্পষ্ট হৈ পৰিব যে জুবিন গাৰ্গক প্ৰকৃততে বিষপান কৰোৱা হৈছিল নে নাই ব্যুৰ ৰিপৰ্ট খাটাং সংবাদ